সকলো কম্পিটিটিভ এক্সামত ইংলিছ ছেকশ্যনত ফিগাৰ অফ স্পীচৰ এটা নহয় এটা প্ৰশ্ন আহে আৰু আজি আমি সকলোতকৈ বেছিক আৰু ইম্পৰ্টেণ্ট মেটাফৰ আৰু চিমিলিৰ বিষয়ে এই ভিডিঅ'টোত শিকিম। এতিয়া আহাচোন ফিগাৰ অফ স্পীচ মানে কি জানি লওঁ। ভাষাক অধিক মনোমোহা, স্পষ্ট, প্ৰভাৱশালী আৰু কল্পনাপ্ৰসূত কৰি তুলিবলৈ যি বিশেষ শব্দ বা বাক্যৰীতি ব্যৱহাৰ কৰা হয় তাক অলংকাৰ অৰ্থাৎ ফিগাৰ অফ স্পীচ বুলি কোৱা হয়। ইংৰাজীত বিভিন্ন ধৰণৰ ফিগাৰ অফ স্পীচ আছে, যেনেকৈ চিমিলি, মেটাফৰ, এলিট্ৰেশ্যন, পাৰ্চনিফিকেশ্যন, অনমটপিয়া, পেৰাবোলা এটচেট্ৰা। তাৰে ভিতৰত কমনলি ইউজ ফিগাৰ অফ স্পীচ হৈছে চিমিলি আৰু মেটাফৰ। দুয়োটাৰ কাম হৈছে তুলনা কৰা আৰু এইখিনিতে ষ্টুডেণ্টসকলৰ কনফিউজন হয়, কাৰণ দুয়োটা ছেইম হ'লেও ইয়াতে অলপমান ডিফাৰেঞ্চ আছে। এতিয়া চিমিলিনো কি জানি লওঁ আহা। চিমিলি হৈছে এনে এটা অলংকাৰ য'ত এটা বস্তু বা ব্যক্তিক আন এটা বস্তু বা ব্যক্তিৰ সৈতে লাইক, এজ আদি শব্দ ব্যৱহাৰ কৰি তুলনা কৰা হয়। উদাহৰণস্বৰূপে এই মানুহজনৰ আমি চতুৰতাটোক শিয়ালৰ চতুৰতাৰ লগত তুলনা কৰিম। সেইটো ক'বলৈ গ'লে আমি কৈছোঁ হি ইজ কানিং লাইক আ ফক্স, মানে লাইক শব্দটো ব্যৱহাৰ কৰি আমি দুয়োটাৰ মাজত তুলনা কৰিছোঁ। ঠিক আন এটা এক্সাম্পল চোৱা। ছোৱালীজনীৰ ধুনীয়াটো, বিউটিফুলনেছটো আমি এপাহ ৰ'জৰ লগত তুলনা কৰিছোঁ আৰু আমি কৈছোঁ শ্বি ইজ আজ বিউটিফুল এজ আ ৰ'জ। এইবাৰ আমি মেটাফৰনো কি বুজোঁ আহাচোন। মেটাফৰ এনে এটা অলংকাৰ য'ত লাইক বা এজ ব্যৱহাৰ নকৰাকৈ এটা বস্তু বা ব্যক্তিক পোনপটীয়াকৈ আন এটা বস্তু বা ব্যক্তি বুলি কোৱা হয়। উদাহৰণস্বৰূপে মানুহজন শিয়ালৰ দৰে চতুৰ। আমি ইয়াত পোনপটীয়াকৈ মানুহজনকে শিয়াল বুলি কৈছোঁ, অৰ্থাৎ আমি বুজি পাইছোঁ যে আমি তেওঁৰ তুলনা কৰিছোঁ শিয়ালৰ চতুৰালিৰ লগত, কিন্তু আমি লাইক বা এজ ৱৰ্ডটো ব্যৱহাৰ কৰা নাই। ঠিক তেনেদৰে ছোৱালীজনীৰ বিউটিফুলনেছটো আমি ৰ'জৰ লগত তুলনা কৰিছোঁ, কিন্তু আমি লাইক আজ ব্যৱহাৰ নকৰাকৈ আমি কৈছোঁ শ্বি ইজ আ ৰ'জ। আমি গম পাইছোঁ যে আমি ৰ'জৰ কি কোৱালিটিৰ লগত ছোৱালীজনীক তুলনা কৰিছোঁ। মনত ৰখাৰ সহজ উপায়টো মই দি দিছোঁ, তোমালোকে পঢ়ি ল'বা। আৰু যদি ভিডিঅ'টো বুজি পালা তেতিয়াহ'লে কাইণ্ডলি এটা লাইক কৰি দিবা আৰু তোমালোকৰ নিচিনা বেলেগসকলেও যাতে এই ভিডিঅ'টো পায় তাৰ বাবে শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো গ্ৰ'থ হোৱাত সহায় কৰিবা। থেংক ইউ।